নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিহুৰ পিছতে মেট্ৰিকৰ ফলাফল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ফলাফলৰ ঘোষণাৰ তাৰিখ হয় বন্ধু বান্ধৱীসকল এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে বিহুৰ আনন্দৰ মাজতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল সোমবাৰে এই মন্তব্য কৰিছিল শিক্ষামন্ত্ৰী ৰণস্পগে কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কোনো তাৰিখ ঘোষণা কৰা নাছিল সংবাদ মাধ্যমৰ আগত কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল ঘোষণাৰ তাৰিখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 19 পৰা 20 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল অৰ্থাৎ বিহুৰ ঠিক পিছতেই ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লগতে আজিৰ পৰৱৰ্তী খবৰ কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ হয় বন্ধু বান্ধৱীসকল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ কেতিয়া লাভ কৰিব মাৰ্চৰ দৰমহা 2 এপ্ৰিলৰ পৰা 2024 চনৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চনৰ বিল প্ৰস্তুত কৰাৰ নিৰ্দেশ ৰাজ্যিক কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ 8 এপ্ৰিলৰ পৰা মাৰ্চ মাহৰ দৰমহা লাভ কৰিব ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীয়ে এপ্ৰিলৰ পৰা 2024 চনৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন বিল প্ৰস্তুত কৰাৰ নিৰ্দেশ 5 এপ্ৰিলৰ পৰা সংশ্লিষ্ট কোষাগাৰত দাখিল কৰিব লাগিব বিলসমূহ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰিলে নিৰ্দেশনা